এয়া আমাৰ সকলোৱে মৰমৰ শিল্পী বিদ্যা সাগৰ ডাঙৰীয়া আমাৰ মঞ্চলৈ আগুৱাই আনিছে আমাৰ বিকল্পীসকলে। এতিয়া সাহিত্য সভাৰ দেখিছোঁ এইফালে অসম সাহিত্য সভাৰ পুথি চৰাৰ ফালে আহিছোঁ। মানে ইয়াত চাগে পুথি চুথিবিলাক আছে। ৰাতি দিনতকৈ বেছি ভাল লাগে নহয় জানো বাৰু, হয়নে নহয়? মানে বুক ষ্টল কালিও আহিছিলোঁ একেবাৰে নাৰায়ণপুৰৰ একদম গেটৰ ওচৰৰ পৰা, মানে একদম ট্ৰেফিক পইণ্টৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া হৈছে ট্ৰেফিক পইণ্ট আৰু কেনেধৰণে নিৰাপত্তাৰক্ষী ইয়াত ৰৈ আছে চাওক। দেখিছে কিমান মানুহ ইয়াৰ পৰা নিৰাপত্তাৰক্ষী দেখিছে, পুলিচ ৰৈ আছে। এইটো চাইডে পালে এফালে যাব পাৰি, এফালেও যাব পাৰি। তো চবফালেদি মুঠেৰে বাটেই বাট কৰি থোৱা আছে, বহুত বাট আছে। দেখিছে কিমান মানুহ একদম কেঁচুৱা ৰখাতে ৰখি থাকিবলগীয়া হৈছে পুলিচে, যাতে মানুহবিলাক যেন কেঁচুৱা আৰু পুলিচবিলাক যেন মাক দেউতাক তেনেধৰণে একদম চিজিলত ৰখা হৈছে। এয়া মই বৰ্তমান সোমাই আহিছোঁ গেটৰ ফালেদি, আৰু বৰ্তমান মই প্ৰথম আপোনালোকক অস্থায়ীভাৱে বনাই লোৱা সেই নামঘৰটোলৈ লৈ যাওঁ। মাজে সময় আহি এনেদৰে বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিলে এই বাৰ্তা আপুনি নৰ সমাজত দিয়ককৈ আপোনাৰ কি যে অপূৰ্ব নিৰাপত্তা, কিন্তু কৰ্তব্য বিশ্বব্যাপক। কি শক্তি আছে আপোনাৰ নিৰাপত্তাৰে এনেই কিন্তু পুনৰ তব চৰণত প্ৰণিপাত জনাই এবে ৰাখে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰবল জনতা ৰণ প্ৰভু তুমি প্ৰিয়তা চাই ল'লোঁ। তাৰপাছত অলপ এফালে আগবাঢ়ি আহিছোঁ। আজি কালিতকৈ মানুহটো অলপ বেছি দেখিব পোৱা গৈছে, কালিতকৈ আজি ভিৰটো অলপ বেছি হয়। আৰু এতিয়া দেখিব এতিয়া সাহিত্য সভাৰ দেখিছোঁ এইফালে অসম সাহিত্য সভাৰ পুথি চৰাৰ ফালে আহিছোঁ। মানে ইয়াত চাগে পুথি চুথিবিলাক আছে। ৰাতি দিনতকৈ বেছি ভাল লাগে নহয় জানো বাৰু, হয়নে নহয়? মানে বুক ষ্টল কালিও আহিছিলোঁ। সকলোতকৈ কমকৈ কিতাপৰ দোকানতে দেখিবলৈ পোৱা গৈছে। ইয়াতে অলপ আপুনি ভালদৰে খোজকাঢ়িবলৈ পাব, বাকী বেলেগ ঠাইত কিন্তু আপুনি ইমান মানে মুকলি নাপায়, যথেষ্ট ভিৰ। কিন্তু কিতাপৰ দোকানত অলপ কম হয়। আজিকালি মানুহে মানে কিতাপ নপঢ়ে, ইউটিউব ভিডিঅ'ই চাব, কিন্তু কিতাপ নপঢ়ে, তেনেকুৱা ধৰণৰ আছে। বুক ষ্টলৰ পৰা আহিলোঁ। এতিয়া এফালে বুক ষ্টল কিবা কিবি এনেকৈ চাবলৈ আহিছে, দেখিছে। এইটো ফুল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। মই দুটা ল'ম বুলি ভাবিছোঁ। এতিয়া এইটো পাহাৰীটো ভাল লাগিছেনে বাৰু? ভাল লাগিছে যদি কমেণ্ট কৰিব। চ' গাইজ আহক, বাণিজ্য মেলাত এতিয়া এণ্ট্ৰি কৰিছে। সিফালেও গায়ক এজন আহিছে, তালৈ খুব সোনকালে যাব লাগিব। তথাপিতো বাণিজ্য মেলাত এপাক মাৰি নল'লে ভালে লাগিব। দেখিছে এইখিনি অৰ্ণামেণ্টছ আছে বহুত লেডিছৰ কাৰণে, আপুনি পিন্ধে শিকিব পাৰিব। ইয়াত গ্লাছ আছে আৰু ৱাটছেছ দেখিছে। আৰু দেখিছে ইয়াত কৃষ্ণানন্দক লগ পাই গ'লোঁ, ভাইটি লগ পাই বহুত ভাল লাগি গ'ল পটককৈ। এতিয়া কিবা এটা কোৱা নাই, দেউতা ক'ত দিছে? ইতিমধ্যে বিদ্যাসাগৰ আহি পাইছে, এতিয়া যাম আৰু আপোনালোকক বিদ্যাসাগৰ লাইভ দেখুৱাম, মিউজিক পৰিৱেশন কৰিব।
এয়া আমাৰ সকলোৱে মৰমৰ শিল্পী বিদ্যা সাগৰ ডাঙৰীয়া আমাৰ মঞ্চলৈ আগুৱাই আনিছে আমাৰ বিকল্পীসকলে। এয়া আমাৰ মঞ্চত আমাৰ উষ্ণ আদৰণি জনাবলৈ মই অনুৰোধ জনাইছো। লগতে আমাৰ সাহিত্য সভাৰ আদৰণীয় কমিটিৰ সাধাৰণ সম্পাদক আপন কামুৰি ডাঙৰীয়াই আমাৰ ডাঙৰীয়াকে উষ্ণ আদৰণি জনাইছে। এতিয়া পুনৰবাৰ এটি দীঘলীয়া হাত তালি দিবৰ কাৰণে আপোনালোক অনুৰোধ জনাইছো। সাহিত্য সভাৰ এই পবিত্ৰ মঞ্চ এনেদৰে গীত গাবলৈ আহিবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছো। আমাৰ ল'ৰাবিলাকে গাই আছে, আমি মিউজিক ষ্টপ কৰিছো। এইবিলাক গীতি সাহিত্য দেই, সাহিত্যৰ এটা অংশ হয় ন, খুব অসমীয়া সহজ ভাষাত লিখে। একেলগে ৰেডি, 1 2 3 go। এই মহান অনুষ্ঠানৰ সভাপতিত্ব আসন অলংকৃত কৰিছিলে আমি সকলোৱে জানো। গতিকে আজিৰ এই মঞ্চ তেখেতক স্মৰণ জনাব আমাৰ প্ৰতিজন অসমীয়াৰ দায়িত্ব হয় নহয়? ইমান ধুনীয়া পবিত্ৰ অনুষ্ঠান এটা গাঁৱৰ পটভূমিত
নতুনকৈ নিয়মৰে সেৱাতে ফুলে এক সুন্দৰ বাতাবৰণ গাঁৱত হয় আৰু সেই ছবিখনে গীতত সুন্দৰকৈ সংযোজন কৰিছিলে সেইটো বিষয়